নমস্কাৰ। কালি যিহেতু শিক্ষক দিৱস আছে, মোৰ লগৰখিনি আমি থাৰ্ড চেম সকলোৱে লগ লাগি আমি শিক্ষক দিৱস আৰু নৱাগতা আদৰিবলৈ আমি অনুষ্ঠান এটা পাতিছোঁ। তাকে সজোৱা কাৰ্য এইবোৰ চলি আছে আৰু আপোনাক পিছদিনাখন দেখাম হা কেনেকুৱা লাগিছে। এয়া পিছদিনা মই ওলাই আহিলোঁ এনেকৈ মাৰ মেখেলা চাদৰ পিন্ধি কিনে। এয়া ধুনীয়াকৈ নতুনখিনি আহিছে, মেমহেঁতে আহিছে আৰু হিৰোৱা মোক দেখিছেনে, পূৰা ফূৰ্তি আৰু বহুত ভাল লাগিছে। ইমান ধুনীয়াকৈ যে অনুষ্ঠানটো হৈছে আৰু মেমহেঁতেও ভাল লাগিছে, সকলোৰে ভাল লাগিছে, তো আমাৰো ভাল লাগিছে। একদম লাইটিং দেখিছেনে, পিক পাক পূৰা বহুত ভাল লাগিছে মুঠতে। আৰু এয়া নতুন যিখিনি আহিছে মানে আমাৰ কলেজলৈ নতুন ষ্টুডেণ্ট, তো সিহঁতে কিবাকিবি কৰিছে। টিকেটত যি পাইছে সেইটো কৰিছে, আমি টিকেটত যি লিখি দিছোঁ আৰু মেকুৰী মাত উলিয়াব লাগিব, প্ৰপ'জ কৰিব লাগিব। এয়া নতুনকৈ অহা ভাইটি এটাই মঞ্জুলিকা মাত উলিয়াইছে, আমি এতিয়া লিখি দিছোঁ টিকেটটো যে মঞ্জুলিকাৰ মাত লাগিব বুলি। এয়া নতুনকৈ অহা ছোৱালীজনীয়ে প্ৰপ'জ কৰিছে, প্ৰপ'জ বুলি এটা টিকেটত লিখি দিছোঁ আৰু প্ৰপ'জ কৰিছে। এয়া আমাৰ ক্লাছৰ দীপাংকৰ আৰু এয়া নতুন ছোৱালী হয়। আৰু অনুষ্ঠানটো মানে একদম বহুত ভাল লাগিছে। মেমহেঁতক দেখিছিলে, মেমহেঁতেও বহুত ভাল লাগিছে। আৰু এয়া আমাৰ মৰমৰ মালিনী মেম ইমান ধুনীয়াকৈ গান গায়। এয়া নৱনীতা মেম, পৰিস্মিতা মেমহেঁতে চাই আছে আৰু অনুষ্ঠানটো বহুত ভাল লাগিলে। আপোনালোকে কেনেকৈ নিজৰ শিক্ষক দিৱসটো পালন কৰিলে বা কেনেকুৱা লাগিলে জনাব হা। বাই বাই, ইয়াতে সমাপ্ত কৰিছোঁ। লাষ্টত লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ একদম নাপাহৰিব, অ'কে। বাই বাই। আৰু এয়া দেখিছে দাদা বুলিয়ে প্ৰপ'জ কৰি দিছে আৰু মেমহেঁতক দেখিছেনে ইমান ধুনীয়াকৈ হাঁহিছে, বহুত ভাল লাগিছে। অনুষ্ঠানটো যে ধুনীয়াকৈ হৈ গ'ল।